welcome back to my new video আশা কৰিছো সকলো ভালে আছে আৰু অৱস্থাটো দেখি গম পাইছে আজি হোলি আৰু সকলোলৈকে হোলি শুভেচ্ছা জনাইছিলো আৰু সকলোৱে জীৱনবোৰ ৰঙী হৈ পক হোলি এই ৰঙীৰ উৎসৱটো সকলোৱে উদযাপন কৰক আৰু কমেন্ট কৰিব কোনে কেনেকৈ আজি দিনটো পাৰ কৰিলে আৰু মই আছো আজি বাৰ ঘৰত আৰু বাৰ ঘৰত মানে নতুনকৈ বিয়া হৈ গৈছিল মই বিয়াৰ ভিডিঅ' দিয়া হোৱাই নাই দিম লাহে লাহে কিন্তু সেই বাঘৰত আছো আৰু বাঘৰত পাই ভিডিঅ' আজি হোলি ভিডিঅ' মানে দিম আপোনালোকক আৰু ইয়াতো সৰু সৰু লাছে কিমান আছে হিহঁতকো দেখুৱাম ভিডিঅ' ক্লিপ আপোনালোকক যিমানখিনি পাৰো দেখুৱাম যেহেতু সকলোকে চিনিও নাপাওঁ ইয়াতে কিন্তু আপোনালোকক দেখুৱাই থাকিম গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক ফাকুৱা হানিবলৈ কোনো আহা নাই আৰু ভিতৰতে আছো মানে বাৰ ৰুমত আছো আৰু আপোনালোকক যে বাৰ ৰুমৰ ভিডিঅ' লাগে তেনে কমেন্ট কৰিব পাছত কেতিয়াবা দিম এতিয়া নিদিলেও পাছত কেতিয়াবা দিম আৰু অৱস্থাটো নিজকে আইনাত চাই আছো একদম বহুত বেছি বেয়া কৰি মোৰ ওচৰত ধুব লাগিব এনেও ধুবলগীয়া হৈ আছিল ধুব লাগিব আৰু চাই থাককচোন কিনো কৰোঁ আমনিও লাগিছে পিছে দেই আমনি লগাটো লাগিছে মানে কি হ'ল লগ নাই আৰু মানে আলহী যোৱা মই দেখুৱাইছিলোৱে আৰু ভিনদেউহঁতো কোনোবা মানে ভনীয়েক এজনী আছে তেওঁ গ'লগে এতিয়া অকলে গতিকে চাই থাকক কি দেখোঁ সেই আইনা যে নিজকে নিজে চাই আছো মানে কেনেকুৱা ৰূপটো দেখিছে নে অৱস্থা নাই দিয়ক মই কথা আছে নেকি দি দিয়ক মই বগা চাদৰখন লৈ আহিছোঁ এজনী সানি দিলে এই মোক পানী মাৰি দেই দি দিয়া গান ধুনীয়াকৈ ধুবা দেই এইফালে চাবা এইফালে আলাই চালে দি দিয়া আমাৰ বাইক ক'লৈ গ'ল বাহিৰ মহাইছে দুজনী কিন্তু আছে ৰুমতে খাই থৈ আছে বাহিৰতে ভিতৰলৈ কাহে অ দা মাৰি নাখানে বহুত দেৰি পাছত আকৌ ভিডিঅ'টো কৰিছোঁ হোলি চলি খেলি কৰি গা পা ধুই অলপ শুই গ'লোঁ আকৌ এতিয়া অলপ ওলাই আহিছোঁ মানে এইখিনিতে ধুনীয়া দলং এখন আছে আৰু এই দলংখনত মই মানে ইউটিউব ভিডিঅ' আগতেও দেখিছোঁ বিকাশ চেত্ৰী আই লাভ ট্ৰেভেল এণ্ড ফুটেও এই ইয়াতে মানে ড্ৰোন শ্বট লৈছিল মই দেখিছিলোঁ আৰু সেইকাৰণে আহিলোঁ আৰু সঁচাই ধুনীয়া পৰিৱেশটো আচলতে এখন বিল হয় এইফালে বিল হয় আৰু তাতে মানে এখন কাঠৰ দলং আছে আৰু ইয়াতে কালাৰ কৰি দিছে ভাল লাগিছে আৰু হিটো পাৰে চাপৰি নেকি সম্ভৱ মই দেখুৱাইছোঁ আপোনালোকক চাওক আৰু এই দলংখনৰ আগতেও যদি আপোনালোক কোনোবা মোৰ ভিডিঅ' চাই থকা আহিছে তেনেহ'লে কমেণ্ট কৰিব দেখুৱাইছোঁ ৰ'ব ইটো পাৰে মই যিহেতু গৈ আছোঁ এয়া এতিয়া মই গৈ আছোঁ দীঘল হয় কিমানটো দীঘল মই নাজানিম বাৰু দেই দলংখন কিন্তু বহুতখিনি দীঘল আৰু ধুনীয়া পৰিৱেশটো দিনত হয়তো আৰু বেছি ধুনীয়া চাগে
ক'ত ক'ত ফুৰিলোঁ সেইখিনি ভিডিঅ' যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু দলংখনৰ পৰা ইমান ধুনীয়া এটা পৰিৱেশৰ পৰাই ভিডিঅ'টো শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ভিউজ যিমানখিনি আহে গতিকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু চিনাকি কৰাই দিছোঁ। এয়া আমাৰ ভিনদৌৰ কি ভতিজা আৰু এয়া আমাৰ ভিনদৌৰ ভাগিন মানে বাৰ ছোৱালী। আৰু মোৰ চেনেলটো কি কৰিব লাগিব নামকেইটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম চিমুলি মনস্বিতা ফুকন। নমস্কাৰ, মোৰ নাম চিমুলি তনয়া হাজৰিকা। তাইক বাৰ্বি বুলি মাতে চবেই আৰু ময়ো বাৰ্বি বুলিয়ে মাতোঁ। গতিকে চিনি পালে কমেণ্টটো কৰি দিব আৰু মোৰ চেনেলটো কি কৰিব লাগিব? ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক প্লিজ কৰিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমান